মই পৰিস্মিতা আজি আপোনালোকক এটি ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ ফালৰ পৰা মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মই আছোঁ প্ৰথমতে সেইটো কথা কোৱাৰ আগতে চাৰিওফালৰ পৰিৱেশটো এবাৰ চাই লওক। So friends, আমি আছোঁ চনকা। এইখিনি কি জেগা পৰে? চনকা মায়ং। চনকা মায়ং পৰে, মৰিগাঁও ডিষ্ট্ৰিক্টতে হয় মায়ং চনকা। বৰ্তমান এইখিনি জেগা বহুত ফেমাছ হৈছে, তাতে আমিও ভাবিলোঁ এপাক আহোঁ বুলি। মই প্ৰথম আহিছোঁ বাৰু, এওঁ আহিছে আগতে। তো চাওকচোন কিমান মানুহ, আচলতে 7-8 মাহৰ মূৰত মানুহবোৰ এনেকৈ ওলাই আহিব পাৰিছে, সেইটো কাৰণে সকলো ওলাই আহিছে। ভালো লাগিছে পৰিৱেশটো দেখি। তো ব'লকচোন মই দেখুৱাই থাকিম বাৰু গোটেই চাৰিওফালৰ পৰিৱেশটো। আৰু এইফালে আমাৰ ৰিজৰ্ট এটা খুলিছে, এইটো কোনে খুলিছে কি মই কৈ আছোঁ বাৰু অলপ পিছত, দেখুৱাই দিয়াচোন। চ' ব'লক এতিয়া মোৰ লগত আগলৈ অলপ দেখুৱাই দিওঁ। সেই অকণমান আগলৈ ব্ৰহ্মপুত্ৰ আছে, অলপ যাব লাগিব যিহেতু এতিয়া পানী শুকাইছে। এজনৰ গ্ৰুপ আৰু এজনৰ কিমানকৈ হয় নেকি? আপোনালোকৰ হেৰি কি কয় এনে এই মানুহ কিমান হয় ইয়াত? শনিবাৰ দেওবাৰ বেছি হয় ন? আৰু ডেইলি সেইপিনে চোৱা। এয়া হৈছে আমাৰ ব্ৰহ্মপুত্ৰ। এয়া ধুনীয়া গোটেই এৰিয়াটো এতিয়া শুকাইছে আচলতে বহুত, শুকাই গৈছে। চৰ গোটেই বাৰিষাত চাগে তাৰলৈকে পানী হয়, য'ত কেম্প হৈছে তালৈকে। এই কেম্প য'ত হৈছে তাৰলৈকে পানী হয়। এতিয়া শুকাইছে আৰু পানী ইমান নাই এইটো চাইডে। এতিয়া মানুহ ঘূৰিছে নাৱত, দেখুৱাই দিয়া। পৰিৱেশটো বৰ ধুনীয়া। নাৱত উঠিবা নেকি? নুঠো দিয়া, মই সাঁতুৰিব নাজানো। মোৰ ভয় লাগে, মই সাঁতুৰিবও নাজানো। এইখনতে উঠিম ফটো। এই টকা আছে, উঠি যাব পাৰিম ধুনীয়াকৈ। এইখন অলপ দূৰত আছে। আৰু এইটো হৈছে মহাবাহু ৰিজৰ্ট, চনকাত খুলিছে নতুনকৈ। মোৰ হাজবেণ্ডৰ আমাৰ সখাই তেওঁৰ লগৰ ফ্ৰেণ্ড কেইজনমানৰ লগত মিলি এইটো ৰিজৰ্টটো খুলিছে আৰু আমাক চাবলৈ মাতি আছিলে, সেইটো কাৰণে আমি আহিলোঁ। খুব ভাল লাগিছে।
গোটেইখিনি সা সুবিধা ইয়াতে আছে। যদি আপোনালোকে আহিবলৈ বিচাৰে তেনেহ'লে মই ইয়াৰ ডিটেইলছ ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে চাই ল'ব আৰু কণ্টেক্ট কৰি ল'ব পাৰিব। আৰু মই ইয়াতে এনেকৈ ঘূৰি ফুৰোঁতে মোৰ ছাবস্ক্ৰাইবাৰ এজনক লগ পালোঁ, খুব ভাল লাগিলে। মই তেওঁৰ লগত কথা পাতিলোঁ, তেওঁ মোৰ চেনেলৰ সকলোবোৰ ভিডিঅ' চাওঁ বুলি কৈছে। পিছে মই প্ৰথমবাৰ এনেকৈ লগ পাইছোঁ কাৰণে তেখেতৰ নামটোৱে সুধিবলৈ পাহৰি থাকিলোঁ। ভিডিঅ'টোতে কৈ দিছোঁ, থেংক ইউ ছ' মাছ মোৰ ভিডিঅ'বোৰ চোৱাৰ কাৰণে। ঠাণ্ডা লাগিছে নেকি? ঠাণ্ডা লাগিছে, অলপ পিছত কি হ'ব ঠিক নাই, ব্লেংকেট উৰিব লাগিব। বৰফ নপৰিলে হৈছে আৰু। মই ভগাই আছোঁ। আৰু এয়া হৈছে ৰাতিৰ ভাগৰ দৃশ্য। দিনতকৈ ৰাতি আৰু ধুনীয়া লাগে। আমি আচলতে ৰাতি থাকিম বুলি যোৱা নাছিলোঁ, কিন্তু আমাক সখাই জোৰ কৰাৰ কাৰণে আমি থাকি দিলোঁ। পিছত আৰু যাবলৈ সময়ো নাপাম, গতিকে গৈছোঁ যেতিয়া থাকিয়ে দিলোঁ। খুব ভাল লাগিছে ৰাতিৰ পৰিৱেশটো।
এয়া একদম পুৰা ফটোশ্বুট চলি আছে আমাৰ ঠিকছে ফটো উঠিলোঁ ফটোবোৰ বহুত ধুনীয়া হৈছে আমাক কিন্তু টেণ্টটো পোৱা উঠিয়ে পাথৰটোহে দেখাবা ভয় লাগিছে দেই মোৰ কিয় ৰাতি যদি বাঘ ওলায় লৈ যাব তোমাক পাথৰটো দেখুৱাই দিয়াচোন আহিবনে নাহে নাহে ওলাই দে বোলো যাওঁ এয়া হৈছে মৰ্ণিং 6টা বজাৰ দৃশ্য আমি তাৰ পৰা 6টা বজাতে ওলাই দিলোঁ যিহেতু হাজবেণ্ডৰ স্কুল আছে আমি আহি পাব লাগিব সোনকালে গোটেইবোৰ শুয়ে আছে আমি উঠি গুচি আহিলোঁ খুব ভাল দিন এটা পাৰ কৰিলোঁ খুব ভাল লাগিলে আকৌ কেতিয়াবা পিছত আহিম সময় পালে চ' ফ্ৰেণ্ডছ আজি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব তেন্তে আজিলৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম বাই